हेलो ভিউয়ার্স মই শাকিল আশৰাফ আৰু আপোনালোকে চাই আছে আছামিজ চেনেল। আজি মই আপোনালোকক এনেকুৱা এটা এপছৰ লগত পৰিচয় কৰাই দিম যি এপছটো ডাউনলোড কৰিলে আপোনালোকে 20 টকা পাব আৰু এজনক ইনভাইট কৰিলে 20 টকা পাব। এতিয়া কথা হৈছে যে কেনেকৈনো এই টকা কেইটা পাব বা কেনেকৈনো টকা কেইটা ইনকাম কৰিব সেই বিষয়ে মই আপোনালোকক অলপ দেখাই দি আছোঁ। আপোনালোকে চাই থাকিব আমাৰ সম্পূৰ্ণ ভিডিঅ'টো। চলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। আছামিজ চেনেলৰ ভিডিঅ' সকলোৰে লগত পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকে দেখা পাইছে ডেটাবাডি যিটো এপছ আছে এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। তেতিয়াহে আপোনালোকে 20 টকা পাব আৰু যদি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰে তেনেহ'লে আপোনালোকে 1 টকা নাপাব। ডাউনলোড কৰাৰ পিছত এপছটো অপেন কৰি দিব। অপেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। পিছত আপোনালোকে দেখা পাইছে MX প্লেয়াৰ যিটো এপছ আছে এই এপছটো ডাউনলোড কৰিলে আপোনালোকে 1 টকা পাব আৰু ড্ৰিম 11 ৱেব যিটো এপছ আছে এই এপছটো ডাউনলোড কৰিলে আপোনালোকে 200 টকা পাব। এই এপছটো ডাউনলোড কৰিলে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। পিছত দেখা পাইছে ডেটাবাডি চেনেল, এই চেনেলটোত জইন হ'লে আপোনালোকে 50 টকা দিব। ড্ৰিম 11 এপ যিটো এই এপছটো ডাউনলোড কৰিলে আপোনালোকে 40 টকা দিব। দেখা পাইছে আপোনালোকে লিখা আছে ডাউনলোড এপ এণ্ড ৰেজিষ্টাৰ অন ড্ৰিম 11 টু গেট 10 rupees and play for 30 days। এনেকৈ আপোনালোকে এই এপছটো 30 দিন থৈ দিব। এপছটো ব্যৱহাৰ কৰিব লাগিব, ডাউনলোড কৰি মোবাইলত থৈ দিব। তেনেহ'লে আপোনালোকে আৰু ৰেজিষ্টাৰ কৰিব লাগিব, তেনেহ'লে আপোনালোকে 40 টকা পাব। এতিয়া দেখুৱাইছে উইনজ' গেমছ যিটো এপছ আছে এই এপছটো ডাউনলোড কৰিলে আপোনালোকে 30 টকা পাব। এই এপছটো ডাউনলোড কৰি আপোনালোকে অলপ এই এপছটো ডাউনলোড কৰিব লাগিব আৰু পিছত আপোনালোকে এপছটো আৰু অপেন কৰি দিব, তেনেহ'লে আপোনালোকে 30 টকা পাই যাব। পিছত দেখুৱাইছে ভাইৰেল যিটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। দেখুৱাইছে ভাইৰেল যিটো অপশ্যন আছে এই এপছটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া এড আহিছে, মই কাটি দিছোঁ এডটো। এই ভাইৰেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মানুহে দেখুৱাইছে ইয়াত ফটো আপলোড দিয়ে। পিছত আপোনালোকে লাইক দি দিব। লাইক দিয়াৰ পিছত আপোনালোকে আপলোড যিটো আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। পিছত ইয়াৰ পৰা আপোনালোকে ফটো ইউটিউবত আপলোড কৰিব। মই এটা ফটো আপলোড কৰি দিছোঁ। ৰাইটত ক্লিক কৰি দিব। ইয়াত যদি ক্লিক কৰিব বিচাৰে ক্লিক কৰি দিব। মই ইয়াত দিয়া দিছোঁ যিটো কেটেগৰী যিটো মই এইটো লাইফ ষ্টাইল দি দিছোঁ। পিছত আপোনালোকে পোষ্ট কৰি দিব। এইটো মই বাংলা ভাষা দি দিছোঁ, সেইকাৰণে বাংলা ভাষা দি দেখাই দিছে। যদি আপোনালোকে ইংলিছ দি দিয়ে তেনেহ'লে ইংলিছ দি দিব। ইয়াত অসমীয়াটো নাই, সেইকাৰণে মই অসমীয়াটো দিয়া নাই। ইয়াত দেখা হৈছে মই পোষ্ট আৰু এইটো মাই পোষ্ট। মই কি পোষ্ট কৰিছোঁ, মই এটাই 2-3টা ফটো পোষ্ট কৰিছোঁ। ইয়াত আপোনালোকে 30টা লাইকত আপোনালোকে মই দেখা পাইছে মই 9টা ফটো পোষ্ট কৰিছোঁ আৰু 12টা লাইক পাইছোঁ। এতিয়া দেখা হৈছে 250টা লাইকে আপোনালোকক 3 টকা দিব। পিছত বেক কৰি দিছোঁ। এইটো ইয়াত আহিছোঁ, মই কাটি দিছোঁ। পিছত দেখা হৈছে গেমছ প্লে আনলিমিটেড গেমছ অনলাইন। ইয়াত যদি আপোনালোকে গেমছ খেলে তেনেহ'লে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। পিছত ইনভাইট যিটো লিখা আছে এই 2 নম্বৰ যিটো অপশ্যন এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইনভাইট। এতিয়া আপোনালোকে হোৱাটছএপত ইনভাইট কৰি দিব, অৰ্থাৎ শ্বেয়াৰ কৰি দিব হোৱাটছএপত, ফেচবুকত, টুইটাৰ, মেছেঞ্জাৰ, ইমো, SMS আপোনালোকে এইকেইটাত ইনভাইট কৰি দিব। পিছত আপোনালোকে এজনক ইনভাইট কৰিলে আপোনালোকে 20 টকা পাব আৰু 10জনক ইনভাইট কৰিলে আপোনালোকে 200 টকা পাব। মই অলৰেডি এতিয়া 45 টকা ইনকাম কৰিছোঁ। এতিয়া দেখুৱাইছে 45 টকা কেইটা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব। ইয়াত আপোনালোকে পেটিএম মোবাইল নম্বৰ যিটো আছে সেই মোবাইল নম্বৰটো দি দিব। দিয়াৰ পিছত ছিলেক্ট এমাউণ্ট ট্ৰেন্সফাৰ 20 টকা আপোনালোকে ট্ৰেন্সফাৰ কৰিব পাৰিব, 100 টকা ট্ৰেন্সফাৰ কৰিব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথমতে 60 টকা হ'ব লাগিব। তলত দেখুৱাইছে লিখা আছে ইউ নিড এট লাষ্টেড 60 টু ট্ৰেন্সফাৰ টু পেটিএম। ইয়াত আপোনালোকে 60 টকা অৰ্থাৎ 60 টকা হ'লে আপোনালোকে পেটিএমত ট্ৰেন্সফাৰ কৰিব পাৰিব। মোৰ এতিয়া 45 টকা হৈছে। মই এজনক ইনভাইট কৰিছোঁ আৰু এপছটো ডাউনলোড কৰাৰ লগে লগে মই 20 টকা পাইছোঁ। সেইকাৰণে মোৰ 40 টকা আৰু এই এপছ কেইটা ডাউনলোড কৰি মই 5 টকা পাইছোঁ। এটা এপছ না 2টা এপছ ডাউনলোড কৰিছিলোঁ। আজি ডাউনলোড কৰিছিলোঁ এপছ কেইটা, সেইকাৰণে মই
5 টকা পাইছোঁ এতিয়া দেখুৱাইছে ফাৰ্ম ইজি যিটো এপছ আছে এই এপছটো ডাউনলোড কৰিলে আপোনালোকক 50 টকা দি দিব নিউ ইউজাৰ মেক ওৱান কমপ্লিট লিখা আছে নিউ ইউজাৰ মেক ওৱান কমপ্লিট ট্ৰেনজেকশ্যন ইয়াত আপোনালোকে যদি এপছটো ডাউনলোড কৰে তেনেহ'লে আপোনালোকে 50 টকা পাব পিছত দেখুৱাইছে ইনভাইট ইয়াত 3 নম্বৰ তিনিটা যিটো লাইন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইনভাইট ৱালেট ইয়াত আপোনালোকে দেখিব পাইছে ৱালেটত আপোনালোকে টকা কেইটা দেখিব পাৰিব মোৰ 45 টকা পিছত এনেকৈ আপোনালোকে টকা একেটা ইনকাম কৰিব পাৰিব মই বেক কৰি দিছোঁ এইকাৰণে কাটি গৈছে মই আকৌ ওপেন কৰি দিছোঁ এতিয়া দেখুৱাইছে গেট আপ টু 500 পেটিএম কেছ ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকে টকা কেইটা ইনকাম কৰি ল'ব আজিৰ বিষয়টো মানে আৰু এটা মই আপোনালোকক কথা মনত পেলাই দিছোঁ যে এই এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড নকৰিব যদি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে তেনেহ'লে আপোনালোকে টকা কেইটা নাপাব মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব তেতিয়া আপোনালোকে ডাউনলোড কৰাৰ লগে লগে 20 টকা পাই যাব আজিৰ বিষয়টো মানে যদি ভিডিঅ'টো ভাল লাগে আৰু এটা মই পাহৰি গৈছোঁ আপোনালোকক মনত পেলাই দিছোঁ ইয়াত দেখুৱাইছে ভিডিঅ' মই আকৌ দেখাই দিছোঁ আপোনালোকক ইয়াত মোৰ যিটো লিখা আছে দেখুৱাইছে মোৰ যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ভিডিঅ' যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত আপোনালোকে এটা ভিডিঅ' দেখিলে আপোনালোকক 10 পইচা দি দিব মই বেক কৰি দিছোঁ এনেকৈ আপোনালোকে টকা কেইটা ইনকাম কৰিব পাৰিব আজিৰ বিষয়টো মানে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক